হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এয়া ভাঙন মাছৰ এটা ৰেচিপি। তাকে মই মাছখিনি কাটি বাছি ভালদৰে ধুই মেলি ল'লোঁ। তাৰপিছত এতিয়া মই হালধি নিমখ দি ভালকৈ সানি ল'ম। মই ভালকৈ হালধি নিমখ দি সানি লৈছোঁ। তাৰপিছত মই এখন কেৰাহী ল'ম। কেৰাহীখনত মই তেল অলপমান দি ল'ম। তেলখিনি মই গৰম হোৱালৈকে গৰম হোৱাৰ পাছত মই এতিয়া মাছখিনি দি দিম ইয়াতে। তেল গৰম হৈ গ'ল, মই এতিয়া মাছখিনি দি দিলোঁ। ভালকৈ মই ফ্ৰাই কৰি ল'ম। মই ভালকৈ ৰঙচুৱা কৰি ফ্ৰাই কৰিছোঁ। মই ৰঙচুৱা কৰি ফ্ৰাই কৰিলে বিৰাট ভাল লাগে মোৰ খাই। তেওঁলোকৰ বাৰু কেনেকুৱা লাগে? মই কিন্তু ৰঙচুৱা কৰিহে ভাল পাওঁ। মোৰ মাছ ফ্ৰাই হৈ গৈছে। এতিয়া আৰু কেইটামান মাছ আছে, মই সেইকেইটাও ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ অলৰেডি মাছ ফ্ৰাই কৰাৰ হৈ গ'ল। এয়া চাওকচোন, খুব ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ ৰঙচুৱা কৰি। এতিয়া মই এটা কেৰাহীত অকণমান তেল ল'ম। তেলখিনি গৰম হোৱাৰ পাছত মই পিঁয়াজখিনি ইয়াতে দি দিম। গৰম হৈ গৈছে, এতিয়া মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালদৰে মই ৰঙচুৱা কৰি ভাজি ল'ম। এতিয়া মই অকণমান ইয়াতে হালধি দি দিম। মই অকণমান হালধি দি দিলোঁ। এতিয়া ভালকৈ আকৌ ফ্ৰাই কৰি ল'ম। এতিয়া মই অকণমান আদা নহৰুৰ পেষ্ট দি দিম। এটা কেঁচা জলকীয়াও দিলোঁ। দি মই আকৌ ভালকৈ ভাজি ল'ম। এটা বিলাহী দিলোঁ। বিলাহী দি মই ভালকৈ আকৌ ফ্ৰাই কৰিম। অকণমান জিৰা গুড়া দি দিছোঁ আৰু অকণমান জলকীয়া গুড়াও দি দিম। দি মই এতিয়া ভালকৈ আকৌ ফ্ৰাই কৰিম। আলু সিজাই থৈছিলোঁ, সেইটোও মই এনেকৈ গুড়া কৰি আকৌ দি দিলোঁ ইয়াতে একেলগে বিলাহীখিনিৰ লগত। এতিয়া মই আকৌ ভালদৰে লৰাই ল'ম। অকণমান পানী দি দিলোঁ মই। ভালকৈ মিলাই অকণমান উতল আহিব দিম। এতিয়া ফাইনেলি পানী জোখমতে দি দিলোঁ। এতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিম। এতিয়া মই ভাজি থোৱা মাছখিনি দি দিছোঁ। আকৌ
মই এতিয়া ভালকৈ উতল আহিব দিম। উতল অহাৰ পিছত অলৰেডি হৈ যাব আৰু এয়া চাওকচোন হৈ গৈছে আৰু এয়া মোৰ মাছৰ জোল ৰেডি। কেনেকুৱা পালে বাৰু মোৰ ৰেচিপিটো জনাবচোন। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এয়া মই অকণমান মান ধনিয়াও কাটি দিম ইয়াতে। কোনে কোনে এনেকৈ বনাই খায় বাৰু কমেণ্টত জনাবচোন। মই কিন্তু এনেকৈ মাছৰ জোল বনাই খাই বিৰাট ভাল পাওঁ। এয়া মোৰ ৰেচিপি ৰেডি। বাই বাই। আজিলৈ আহিছোঁ আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে।